নমস্কাৰ অসমৰ অনুৰাগী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু মাঘৰ বিহু উৰুকা, আকৌ আমাৰ বিজয় বিশাল দাদাক লগ পালোঁ 8 মাহৰ পিছত। দাদা ভালে আছে? ভালে আছে। আমাৰ মাজত আজি উৰুকা নিশা গীত পৰিৱেশন কৰিব আহিছে। মাঘৰ বিহু উৰুকা নিশা। দাদা মাঘ বিহুৰ উপলক্ষে কিবা এটা কৈ দিয়ক। আমাৰ কি কয় বৰবামবাসী ৰাইজলৈ মই ভোগালী বিহু হিয়াৰ পৰা ওলগ জ্ঞাপন কৰিছোঁ আৰু অসমবাসীলৈ হিয়াৰ পৰা ওলগ জ্ঞাপন কৰিছোঁ। সকলোৱে ভোগ কৰক, ধুনীয়াকৈ খাওক আৰু ফূৰ্তি কৰক, নহয় জানো? হয়। এতিয়া সময় দিয়ক দাদা। আজি আমাৰ মাজত গীত পৰিৱেশন কৰিব। সকলোৱে মৰম দিব দাদাক আৰু নিশ্চয়, আৰু সকলোৱে মৰম আশীৰ্বাদ লাগিব মোক। সেয়েহে মানে অনুষ্ঠানটো কৰি ভাল লাগে, গান গাই ভাল লাগে। সহযোগিতা কামনা কৰিলোঁ সকলোৱে আহক। এতিয়া আমি অনুষ্ঠানটো আৰম্ভ কৰিম অলপ পাছতহে, আৰু সকলোৱে উপভোগ কৰক, ধুনীয়াকৈ নাচক, নহয় জানো? হয়। আৰু নতুন গীত এটি ওলাইছে আমাৰ দাদাও, অকণমান গুণগুণাই দিব নেকি? একো নাই, অলপ গুণগুণাই দিয়ক নতুন গীত। মানে একচুৱেলি নতুন গীতটো আমাৰ এটা লাইন আছে জিন্দেগী জীৱনত, আৰু এই মোৰ গীত হয় মই লৈছিলোঁ দুটা অলপ, আৰু গীতটোৰ সহযোগী ইয়াৰ পৰাও মই বহুতখিনি শব্দ পালোঁ। জিন্দেগী জীৱনত সেইডোখৰ, আৰু কি কয় চোৱাইছিলোঁ বাছনি, অলপ তেনেকুৱা এখিনি পাইছিলোঁ। তাৰপিছত মই অকণমান আৰু বাকীখিনি বাৰু মই নিজেই কৰা, আৰু বাকীখিনি কৰা ভাল লাগিল গীতটো। আৰু জিন্দেগী জীৱনত সেইডোখৰে বেছি অকণমান মানে লাইফৰ লগত আৰু মোৰ মিলে, আৰু মোৰ মানে গোটেই ইয়াৰ বেছি মিলে, মোৰ কম বেছি মিলে, জীৱনটোৱে তেনেকুৱা হৈ আছে। ঠিকে আছে, তেনে গীতে গুণগুণাই দিয়ক অলপ। একো নাই, দুইজনে গুণগুণাই দিয়ক। জিন্দেগী জীৱনত হায়ৈ মনে তৰা লাল দাগি বহিলে, লাল দাগি বহিলে, শ্ৰীমতী কপাল নাই, জীয়া যৌৱনতে হায়ৈ মনে তৰা, কলিজাখন ঠেকেচি, কলিজাখন ঠেকেচি, এজনীয়ে ভাঙি থৈ যায়। ভাল লাগিল দাদা, বহুত বহুত ধন্যবাদ থাকিল গীতটি গুণগুণাই দিয়াৰ বাবে। আপোনালোকলৈ ধন্যবাদ থাকিল। বেছি ভিডিঅ'টো দীঘল নকৰোঁ, আৰু অলপ সময় পিছতে আমাৰ দাদা গীত পৰিৱেশন কৰিব। আৰু এইপিনে দীপদা, মই অলপ আগেয়ে গাইডটো লৈছিলোঁ। ঠিক আছে, ধন্যবাদ থাকিল দাদা। ধন্যবাদ। ভোগটো কৰিব লাগে, খালি উৰুৱাই দিব নালাগে নিজকে, মানে কি কয়? ঠিক আছে, মই জিন্দেগী জীৱনত শ্ৰীমতী মোৰ কপালত। একচুৱেলি গানটো যেতিয়া আমি লিখিছিলোঁ, আমি দীপ আৰু মই দুয়োটাই লিখা গান গীতটো, তেতিয়া শ্ৰীমতী মোৰ কপালত নাই। একচুৱেলি মোৰ কপালত আজিলৈকে অহাই নাই। মই ঘৰুৱা হিচাপে কৈছোঁ দেই কথাকেইটা। যেতিয়া মানে ঘৰত বিয়া কথা ওলায়, বয়সো হৈছে, বিয়া পাতিবলৈ কৈ আছে, তাৰপিছত ঘৰত কওঁ ছোৱালী এজনী চাবিচোন। এতিয়া ঘৰৰ মানুহে কয় ইমান অনুষ্ঠান কৰি থাক, ইমান গান চান গাই থাক, ছোৱালীজনী পোৱা নাই। মোৰ যাক ভাল লাগে মোক ভাল নাপায়, মোক যাক উঠি ভাল পায় মই ভাল নাপাওঁ, তেনেকুৱা হয়। ভালেই পাওঁ জেগাটো, খালি মই অকণমান কমকৈ খাওঁ, আৰু মই একচুৱেলি নাখাওঁ বাৰু, তথাপিও ইয়ালৈ আহিলে অকণমান শিকি যাম। আৰু বাকী মই যোৱা বছৰ ৰাজীৱক দায়িত্ব দি থৈ গৈছিলোঁ, ছোৱালীজনী চাবি, তোৰ মানুহজনী লগৰ কোনোবা আছে যদি চাবি, নাই হ'ব দিয়া নাই। এতিয়াও মই আকৌ এবাৰ কৈছোঁ, সকলোকে কৈছোঁ, ভাল ছোৱালী বুলি ক'ব নোৱাৰি, ছোৱালী হ'লেই হ'ল আৰু ন, ঘৰখন ধৰা হ'লেই হ'ল আৰু চাব দেই, সকলোকে কৈছোঁ। যিহেতু বিজয়দা আমাৰ ঘৰৰ মানুহ, আমাৰ সকলো দায়িত্ব আছে নাই? নিশ্চয়, আৰু বিজয়দাক মেছেজ কৰিব, এটা পেজ আছে, ফেচবুক আছে, হোৱাটছএপ আছে, সকলোৱে মেছেজ কৰি দিব, ঠিক আছে? দায়িত্ব দিব আপোনালোকক, হয়? জিন্দগী জীৱন মনে তৰা লাল দাগি বহিলে
মনে তোরা ওই কলিজাখন ঠেকেছি এজনী ভাঙি থৈ যায় সকলো একেলগে ঘূৰ 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 ঘূৰে মইনা উহা কৰো পকৰ মই খেতি কৰোৱে মইনা আঘোণৰে ঘূৰ ঘূৰ ঘূৰে মইনা উহা কৰো পকৰ মই খেতি কৰোৱে মইনা শাওণৰে পথাৰত মহৰ খোজৰ পানীকে মহৰ খোজৰ পানীকে পানী গছকি মইনা দিদি নামে হবি জীৱনৰে লগতি জিন্দগি জীবনে ছায় মনে তোরা ওই লালবাগি ওই বহিলে ওই লালবাগি ওই বহিলে শ্রীমতী মুখপাল ওই জিয়া জগনতে ছায় মনে তোরা ওই কলিজাখন ঠেকেছি ওই কলিজাখন ঠেকেছি ওই এজনীয়ে ভাঙি থৈ যায় ওই জিন্দগি জীবন ছায় মনে তোরা ওই লালবাগি ওই বহিলে ওই লালবাগি ওই বহিলে ওই শ্রীমতী মুখপাল জিয়া জগনতে মনে তোরা ওই কলিজাখন ঠেকেছি ওই কলিজাখন ঠেকেছি ওই এজনীয়ে ভাঙি থৈ যায় মরম লগাই লগাই ও মরম লগাই লগাই ও মাজনী কৰি দিম পাগলী ও মাজনী যিদিনা অকল কৰে ও মরম লগাই লগাই ও মরম লগাই লগাই ও মাজনী কৰি দিম পাগলী মাজনী কৰি দিম পাগলী মাজনী যিদিনা অকল কৰে ও মরম কৰি কৰি